Hi guys, আজি মই এটা 1v1 চেলেঞ্জ কৰিম এটা ৰেণ্ডম প্লেয়াৰৰ লগত। এইটো মোৰ আইডিটো এইটো চাই লওক ভালকৈ 46 লেভেলৰ। তোমালোকে তোমালোকৰ আইডি কিমান লেভেলৰ কমেণ্ট কৰি জনাবাচোন। এতিয়া কাপলেণ্ডত ধুনীয়াকৈ খেলোঁ, ষ্টাৰ্ট কৰোঁ খেলখন কি হয় চাওঁ। আশা কৰিম জিঅ'ত হ'ব চাই ল'ব। যদি মোৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা লাইক এটা কমেণ্ট কৰি দিব। ডেজাৰ্ট কিন্তু শিকা লৈছোঁ তাৰপিছত আজি মানে আমি গোলোৱাৰ স্পন নকৰোঁ, মানে গোলোৱাৰ আমাক নালাগে সেইকাৰণে চাওঁ কি হয়। মজা কি হয় দেখা যাব। উলিয়াব লাগিব এনেইতো গোলোৱাৰ দেখা যাব লাগিল হেডশ্বট অপি হেডশ্বট এটা দিছোঁ কি হয় দেখা যাব পিছত গেম প্লে। আকৌ হেডশ্বট নিজে ট্ৰাই কৰিছোঁ বহুত ফৰ্মত আছে নিচিনা লাগিছে কি হ'ব দেখা যাব। এটা অতি হেডশ্বট দিছোঁ আগতে পুনৰ এটা এতিয়া তেওঁক আকৌ কি হয় বা এতিয়া যিহেতু গ'ল পুনৰ এটা হেডশ্বট। যদি ভাল লাগিছে ভিডিঅ'টো এটা কমেণ্ট আৰু লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নাপায়। আৰু আপোনালোকৰ ফিফা আইডি কিমান কমেণ্ট কৰি জনাবচোন কি হ'ব এই গানটো কি হয় তাৰ আৰু গোলোৱাৰ এনেকুৱা হৈ আছে যে এটা ৰাউণ্ড আছে এটা মই পাই আছোঁ সেনেকুৱা হৈ আছে কি হ'ব এইটো জানো যিহেতু মোৰ তিনি তেওঁলোকে গৈ কি হ'ব। যদি মোৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ আহিছে প্লিজ এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা হেডশ্বট দিবলৈ ট্ৰাই কৰি আছোঁ নেটৱৰ্ক বাৰু হ'লেও এইটো এটা হেডশ্বট ট্ৰাই কৰিছোঁ কি হৈ গ'ল এতিয়া আৰু 3টা ৰাউণ্ড কোন জিকে 4টা ৰাউণ্ড ওচৰতে আছে গমেই নাপোৱা হয় কি হ'ব দেখা যায়। মই ট্ৰাই কৰি তেওঁ কিন্তু প্লিজ এটা কমেণ্ট এটা লাইক চেনেলটো ছাবস্ক্ৰাইব কৰি এইবাৰ যদি এটা হেডশ্বট এটা ট্ৰাই কৰিছোঁ এটা চালে এটা হেডশ্বট দিম এটা সুন্দৰ হেডশ্বট। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব। হৈ গ'ল কিন্তু এতিয়ালৈকে মই ধৰিব
পুৱাই দিলে 5 হৈ গ'ল কি হ'ব পিছত দিছোঁ কি ধৰণৰ যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এতিয়াতো মই আপোনাৰ এইটো এটা হেড That's right, I'm the game champ. Old news. comment কৰিব channel to subscribe